হে গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। চ' গাইজ কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে আৰু ভালে থাকক। চ' গাইজ আমাৰ ইয়াতে আহিছে বম বিশাল এটা মেলা আহিছে। চ' গাইজ আপোনালোকক মেলাখন দেখাম। ত' গাইজ আপোনালোক ভিডিঅ'টো গোটেই দেখিব, স্কিপ নকৰাকৈ। চ' আপোনালোক ভিডিঅ'টো চাই থাকক। ত' মই মেলাখনৰ ওচৰলৈ গৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক। চ' গাইজ ফাইনেলি মই মেলাখনৰ ওচৰত আহি পালোঁ। চ' গাইজ এইটো এটা ড্ৰাগন হয়। চ' গাইজ এইটো এতিয়া মেলাটো ষ্টাৰ্ট নকৰিব, কেইদিনমান পিছত গাইজ 16 তাৰিখৰ পিছত মেলাটো ষ্টাৰ্ট হ'ব। চ' এইবিলাক কিবা থৈ দিছে, এইবিলাক মানে ঘূৰিব ওপৰলৈ। চ' এইটো এটা ট্ৰেইন হয় গাইজ। এইটো ট্ৰেইন আপোনালোক উঠিব পাৰিব যদি আহে। এইখন লোকেশ্যন মই কৈ দি আছোঁ। চ' গাইজ এইটো ৰঙামাটিত হ'ব। চ' এইটো ট্ৰেইনৰ চকাবিলাক হয় গাইজ। ট্ৰেইনৰ মানে তলিত যিবিলাক থাকে চকাৰে চলে। চ' গাইজ এইবিলাকত মানুহ উঠিব পাৰিব। আৰু গাইজ এইবিলাক গাড়ী হয়। চ' এইবিলাক গাড়ী কিবা এইটো কিবা থৈ দিছে, গাড়ীবোৰ চলিব এইবিলাকত। চ' গাইজ আৰু আপোনালোক দেখিব পাৰিছে কিমান ডাঙৰ ডাঙৰ বাকচৰ নিচিনা গাড়ীবিলাক। চ' গাইজ এইবিলাক কিবা এইবিলাকো হয় গাড়ী, মানে গাড়ী উঠিব এইবিলাকত। চ' গাইজ এইবিলাক কিবা বস্তু থৈ দিছে এইবিলাক গাড়ী। আৰু গাইজ দেখিব পাৰিছোঁ এইফালে এটা মূৰ্তি আছিল গাইজ। কিবা গাইজ এইটো এটা হয় গাড়ী, মানে কিবা এইটো মই গম নাপাওঁ গাইজ। এইটোৱে মানে গাড়ীৰ নিচিনা গাইজ। এইবিলাক য'ত দেখিব পাৰিছে আপোনালোক, এইবিলাক মানে এইটো হয়। এইবিলাকত মানে অৰিজিনেল গাড়ী, ৰিয়েল গাড়ী। এই দুখন এল্টো থৈ দিছে আৰু বাইক এইবিলাকৰ ওপৰেদি ঘূৰিব। আৰু গাইজ ওপৰত মানুহবোৰ কাম কৰি আছে গাইজ। ইয়াতে কাম কৰি আছে, এইটো চবত মানুহ কাম কৰি আছে গাইজ। ইয়াত আৰু এজন আছে। চ' আপোনালোক আহিব আৰু গাইজ এই মেলাখন চাবলৈ। চ' এই মেলাখন হ'ব গাইজ ৰঙামাটিত হ'ব, আমাৰ গাঁৱতে। চ' গাইজ এইবিলাক ভিতৰত দেখিব পাৰিছে, ইয়াৰ মানে ওপৰেদি গাড়ী উঠিব। দুটা এল্টো আছে আৰু গাইজ দুটা বাইক আছে। চ' আৰু এটা আছে গাইজ, এইটো কিবা কয় নাগৰতলা কয় গাইজ। এইটো মানে ওপৰেদি ঘূৰে, মানুহ ইয়াত বহে গাইজ। এইটো দেখিব পাৰিছে আপোনালোক। চ' এইটোত আহি উঠিব গাইজ। আমাৰ ঘৰৰ ওচৰতে হয় গাইজ। এই দুখন গাড়ী মানে তাত উঠিব আৰু এইবিলাক মানে ফুল স্পীডত যাব গাইজ। এই দুখন গাড়ী হয় এল্টো 800ৰ গাড়ী। চ' গাইজ আপোনালোক আহিব গাইজ, আহিব আৰু বম মজা হ'ব। চ' গাইজ আপোনালোকতো দেখিলে আহিব গাইজ, আপোনালোক আহিব। এইটো বহুত এনজয় হ'ব আপোনালোক আহিলে গাইজ, আৰু ময়ো যাম তাতে। চ' আপোনালোক ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব গাইজ। ত' আজি এইখিনিয়ে, মিলি আছোঁ নেক্সট ভিডিঅ'ৰ লগত। ত' তেতিয়ালৈ বাই, জয় হিন্দ, জয় ভাৰত গাইজ।